হাই গাইজ, মই দেৱালী দিনাখন মই নিজে ৰংগোলী বনোৱা চাওকচোন, আপোনালোকে ইমান ধুনীয়া দেখিছে। মই দেৱালী দিনাখন আৰু প্ৰেক্টিছ কৰিছোঁ অকণমান, সেইটো কাৰণে অকণমানটো ধুনীয়া হৈছে ন। মই এয়া কৰি আছোঁ, চাওক কিমানটো আছেগৈ। আৰু অকণমান এইবোৰ চাওকচোন, ফুলৰ পৰা বনাইছোঁ মই ৰংগোলীবোৰ, আৰু অকণমান ৰংগোলীবোৰ দি দিছোঁ, ফুলো দি দিছোঁ, ধুনীয়া লাগিছে। এইটোহে বেছি ধুনীয়া লাগিছে ন। আপোনালোকৰ ভাল লাগিছেনে কমেণ্ট কৰিব। মোৰতো বহুত ভাল লাগিছে বনাই। এয়া চাওক, আমাৰ দেৱালী দিনাখন ঘৰটো ইমান ধুনীয়াকৈ সজাইছিলোঁ, মোৰ দেউতাই সজাই দিছিলে। আৰু এয়া চাকি বাতি জ্বলোৱা হৈছে। আৰু এতিয়া ফুলজাৰি জ্বলাম, চাব দেই। মই ভয়কে জ্বলাইছোঁ, আৰু যেনেকৈ তেনেকৈ মায়ে মোক বহুত জোৰ দি জ্বলাব কৈছে। এয়া চাওক, ভাইটি আহিছিলে ওপৰৰ পৰা। চুবলৈ ভয় কৰে, বহুত ভয় কৰে। আগদিনাখন পাই বহুত ভয় কৰিছিলে। এতিয়া ছেকেণ্ড দিনাখন পাইছে অকণমান। এতিয়া ফুলজাৰি নিজে এয়া বাজনীৰ লগত মই কলগছ জ্বলাম, চাব দেই। এয়া মানে আমাৰ ওপৰ ভাড়াত থাকে। আৰু ময়ো প্ৰথম কলগছ জ্বলাইছোঁ তাইৰ লগত। মোৰ ভয় লাগি আছিলে, যেন মোৰ ভৰিলৈকে আহি দিবলৈ ভয় লাগি যায়। আকৌ মোৰ বম ফুটাবলৈ বহুত ভয় লাগে। এই ফুলজাৰিটো একো নহয় বাৰু মোৰ। আৰু এই ৰংগোলীটো চাওকচোন, মায়ে বনাইছিলে। এইটো ইমান ধুনীয়া। আৰু এইটো ফুলপাহ মই বনাইছিলোঁ অকণমান মায়েও লাগি দিছিলে অকণমান। মই চাকিটো দিছিলোঁ অকণমান। ঠিক আছে বাৰু, আজিলৈকে বাই। আপোনালোকে চাব, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব দেই।